তো বহুতে নিশ্চয় পাইছে চাগে যে এনেকুৱা 1/2 ডিভাইডেড বাই 1/4 তো এইটো হৰণ কৰিলে কিমান আহিব বহুতে এনেকুৱা টাইপৰ কুৱেশ্যন পাইছে চ' ইয়াক কেনেকৈ ছল্ভ কৰিব লাগে বহুতে হয়তো নাজানে যে 1/2 ইনটু 4 এনচাৰ আহি যাব আল্টিমেটলি 2 ঠিক আছে চ' 2 এনচাৰ আহিব কেনেকৈ আহিব বহুতে এইটো বুজি নাপায় আজিৰ ভিডিঅ'ত মই কমপ্লিটলি এক্সপ্লেইন কৰিম যে কেনেকৈ এনেকুৱা টাইপৰ হৰণ শ্বৰ্টত কেনেকৈ কৰিব লাগে আৰু কিয় আমি সেই ছেইম শ্বৰ্ট ফৰ্মুলাটো লওঁ ইয়াৰ এক্সপ্লেনেশ্যন কমপ্লিটলি ডিটেইলছত ক'ম চ' কেছটো হৈছে ধৰক এনেকুৱা ভগ্নাংশ যিবোৰ থাকে फ्रैक्शन एटा a/b আছে ধৰক लेट्स से a/b अभी a/b आप कोई कुछ भी हो सकता है 2/3 हो सकते हैं ठीक है ना 4/3 हो सकते हैं 7/8 हो सकते हैं कुछ भी हो सकते हैं ठीक है ना तो a/b এটা ধৰক আপোনালোকৰ ভগ্নাংশ আছে এইটোক এতিয়া হৰণ কৰিব লাগে আপোনালোকৰ c/d ৰে তো আৰু এটা সেম এনেকুৱা টাইপৰ মানে ভগ্নাংশ এটা হৰণ কৰিব লাগে চ' এইটো আপোনালোকে কৰিব কেনেকৈ তো ইয়াৰ চিম্পল লজিক প্ৰথমতে এই যিটো আছে আপোনালোকৰ এই যিটো আছে এইটো ছেম টু ছেম থাকিব ঠিক আছে প্ৰথম ভগ্নাংশটো আপোনালোকে a/b ছেম টু ছেম ৰাখিলে ঠিক আছে তাৰ পিছৰ ভগ্নাংশ যিটো আছে সেইটো আপোনালোকে কি কৰিব পিছৰ ভগ্নাংশ যোৱাৰ আগত আপোনালোকে এই যিটো চিহ্ন আছে এই চিহ্নটো চেঞ্জ কৰিব হৰণটো আপোনালোকে পূৰণ কৰিব ঠিক আছে পূৰণ কৰাৰ পাছত নেক্সট ষ্টেপ হৈ গ'ল আপোনালোকে এই যিটো ভগ্নাংশ আছে এইটো ওলোটা কৰি দিব d/c কৰি দিব ইয়াত c/d আছিল এইটো d/c কৰি দিব এতিয়া আপোনালোকে এইটো জাষ্ট চিম্পলি ছল্ভ কৰি গ'লে হ'ল তেতিয়া আপোনালোকৰ এনচাৰ আহি যাব তো ইয়াৰ এনচাৰ হৈ যাব ad ডিভাইডেড বাই bc ঠিক আছে এতিয়া কেছটো হ'ল এইটো আছিলে আপোনালোকৰ ধৰক এবিৰ ভাষাত তো যদি আমি ৰিয়েলিটিত চাওঁ মানে ৰিয়েলিটিত যদি আমি চাওঁ মই অলপ আপোনালোকক ডিটেইলছত কৈ দিওঁ ধৰক দিয়া আছে বোলে 2/3 হৰণ কৰিব লাগে 4/5 তো আপোনালোকে কি কৰিব একো কৰিব নালাগে চিম্পলি এই 2/3টো এনেকৈ লিখিব 2/3 লিখিব হৰণ যিটো আছে এইটো এনেকুৱা পূৰণ লিখিব আৰু 4/5 যিটো আছে এইটো 5/4 লিখিব ঠিক আছে চ' এতিয়া আপোনালোকে কটাকটি কৰি চাব পাৰে চ' লাইক মই যদি আপোনালোকক কওঁ তেতিয়াহ'লে এই 2টোৱে আৰু 4টোৱে কেঞ্চেল আউট কৰিব লাগে 2ক 2ৰে ডিভাইড কৰিলে একবাৰ 4ক 2ৰে ডিভাইড কৰিলে দুইবাৰ তো আল্টিমেটলি ওপৰত থাকি গ'ল 1/5 তলত থাকি গ'ল 3/2 ডেট ইজ 5/6 ঠিক আছে 5/6 হৈ যাব এনচাৰ এতিয়া এইটো বস্তু পৰীক্ষাত কেনেকৈ কৰিব এই মেথডৰ উপৰি আপোনালোকে এইটোক আৰু এক ধৰণে কৰিব পাৰে ধৰক এনেকৈ 2/3 দিয়া আছে আৰু ডিভাইডেড বাই আছে 4/5 ঠিক আছে মই বেলেগ এটা পেজত গৈ আছোঁ চ' লাইক দিয়া আছে আপোনালোকৰ 2/3 আৰু এইটোক হৰণ কৰিব লাগে আপোনালোকে 4/5ৰে ঠিক আছে তো মোৰ এটা চিম্পল লজিক হয় আপোনালোকে কি কৰিব এনেকুৱা কুৱেশ্যন যেতিয়া আহিব এই বাহিৰৰটোৱে পূৰণ কৰিব আৰু ভিতৰৰটোৱে পূৰণ কৰিব ঠিক আছে আৰু যিহেতু এই বাহিৰৰকেইটা ওপৰত থাকে বাহিৰত থাকে তো বাহিৰৰটো ওপৰত আহিব 2 আৰু 5 2/5 আৰু তলত হৈ যাব 3/4 ঠিক আছে চ' এইটো যদি ছল্ভ কৰে আপোনালোকে 10/12 বা আল্টিমেটলি 5/6 আপোনালোকে ক'ব পাৰে বাট এনেকুৱা হয় কিয় ঠিক আছে ইয়াৰ এক্সপ্লেনেশ্যন যদি মই আপোনালোকক কওঁ যে এইটো এনেকুৱা কিয় হৈ আছে ঠিক আছে চ' মই অলপ আপোনালোকক ডিটেইলছত কৈ দিব বিচাৰিম লেটছ চে এটা নাম্বাৰ আছে বোলে 2/3 ঠিক আছে আৰু এইটোক ডিভাইড কৰিছোঁ আমি 4/5ৰে ডিভাইড কৰিছোঁ ঠিক আছে আৰু ইয়াৰ 4/5ৰে ডিভাইড কৰাৰ পাছত এনচাৰ আহি আছে আমাৰ এক্স কিবা নহয় কিবা এটাতো আহিব চ' আমি ধৰি লৈছোঁ এক্স আহিছে চ' মই এটা কাম কৰোঁ এই 2/3ক ছেম ছাইডত থাকিব দিওঁ বাকী হৰণ যিটো আছে ন এই হৰণটো মই অপজিট ছাইডত লৈ গুচি যাওঁ আৰু আপোনালোকে জানে হৰণ অপজিট সমান চিনৰ বিপৰীত ছাইডে গ'লে হৰণটো পূৰণ হৈ যায় পূৰণ যিটো আছে সেইটো হৰণ হৈ যায় প্লাছ যিটো আছে সেইটো মাইনাছ হৈ যায় মাইনাছ যিটো আছে সেইটো প্লাছ হৈ যায় হৰণ চিনৰ বিপৰীত ছাইডে গ'লে চাইন চেঞ্জ হৈ যায় তো এই যিটো হৰণ চিন আছে অপজিট ছাইডত গৈ কি হ'ব এক্সৰ লগত পূৰণ হৈ যাব ঠিক আছে মাল্টিপ্লিকেশ্যন হৈ গ'ল আৰু এই যিটো আছে ঠিক আছে এইটোতো আমি অপজিট ছাইডত লৈ গ'লোঁ 4/5 হৈ গ'ল এতিয়া কেছটো হ'ল এই যিটো কণ্ডিশ্যন আছে ন এই কণ্ডিশ্যনত লেটছ চে মই যদি এই লাইনটো যদি উঠাব লাগে এইটো যদি মই নাইকিয়া কৰি দিব লাগে তো মই কি কৰিম তো মই both side ইয়াৰ ৰেচিপ্ৰকেলেৰে 5/4ৰে পূৰণ কৰোঁ এইটো আপোনালোকে কৰিব নালাগে জাষ্ট মই বুজাই আছোঁ ঠিক আছে 5/4ৰে মাল্টিপ্লাই কৰি দিম তেতিয়া এইটো বস্তু গায়ব হৈ যাব মানে এই চাৰিয়ে কেঞ্চেল আউট পাছে কেঞ্চেল আউট হ'ব কিন্তু আমি এনেকুৱা এক ছাইডত নিজৰ ইচ্ছামতে এড কৰিব পাৰিম জানো মানে পূৰণ কৰিব পাৰিম জানো নোৱাৰোঁ চ' আমি এক ছাইডত যেতিয়া আমি 5/4ৰে পূৰণ কৰিম অপজিট ছাইডতো 5/4ৰে পূৰণ কৰিব লাগিব এতিয়া চক কি হৈ আছে এতিয়া যেতিয়া আপোনালোকে এইটো কুৱেশ্যন ছল্ভ কৰিব 4 কেঞ্চেল আউট 5 কেঞ্চেল আউট তো এইফালে থাকিলে এক্স কিন্তু এইফালে হৈ গ'ল 2/3 ইনটু 5/4 ঠিক আছে চ' যেতিয়া হৰণ আছিলে তেতিয়া চক 4/5 আছিলে কিন্তু এই ছেইম বস্তু এতিয়া চেঞ্জ হৈ
5/4 হৈ গ'ল, উল্টা হৈ গ'ল। তো ইয়াৰ লজিক যিটো আছে লজিকটো হৈ গ'ল এইটো। কিন্তু এতিয়া কেছটো হ'ল লজিক যিয়ে নহওক, লজিক জাষ্ট মই আপোনালোকে যদি লাইফত কেতিয়াবা বেলেগক এক্সপ্লেইন কৰিব যায় তেতিয়া লজিকৰ দৰকাৰ হ'ব, আদাৰৱাইজ লজিক নালাগে। এইটো যদি আপোনালোকে ছল্ভ কৰে কেনেকৈ কৰিব, যদি মই এটা এক্সাম্পল দিওঁ, যেনেকৈ 5/6 আছে, 5/6ক ডিভাইড কৰিব লাগে বোলে 2ৰে। তো আপোনালোকে জানে 2ৰ তলত 1 এটা আছে, 2ৰ তলত 1 এটা অট'মেটিক থাকে। তো এইটো যেতিয়া আপুনি ছল্ভ কৰিব 5/6 মাল্টিপ্লাই বাই তলত 1 আছে, তো 1 ওপৰত ডিভাইডেড 2 আহি যাব। তো এইটো যেতিয়া আপোনালোকে কাটাকাটি কৰিব তো এনচাৰ হৈ যাব আপোনালোকৰ 5/12। ঠিক আছে। চ' আৰু এটা কুৱেশ্যন মই কৰি দেখাওঁ, অলপ ডিফাৰেণ্ট টাইপৰ, প্ৰতিটো টাইপৰ মই দেখাই আছোঁ। ধৰক দিয়া আছে যে 3 ডিভাইডেড বাই আপোনালোকৰ লাইক 7/4। ঠিক আছে না। তো এইটো যদি মই ছল্ভ কৰিব যাওঁ, এই 3 যিটো আছে 3 ছেম টু ছেম থাকি যাব, আৰু হৰণটো পূৰণ হৈ যাব, আৰু 7/4টো 4/7 হৈ যাব। তো আল্টিমেটলি এইটো হৈ যাব 12/7। ঠিক আছে না। বা 12/7 যিটো আছে এইটো যদি শ্বৰ্টকাট কৰা আপোনালোকে কি হৈ যাব, চ' মানে লাইক মিশ্ৰ ভগ্নাংশত লাইক মিক্স ফ্ৰেকশ্যনত যদি লৈ যায়, তো ইয়াক ডিভাইড দিলে একবাৰ যাব, 1 টাইম যাব, ৰিমাইণ্ডাৰ থাকিলে 5/7। এইটো হৈ গ'ল আপোনালোকৰ মিক্স ফ্ৰেকশ্যন। আৰু এটা মই আপোনালোকক দেখাব বিচাৰিম, বোলে এনেকুৱা মিক্স ফ্ৰেকশ্যনে বোলে দি আছে 2n 1/3 ডিভাইডেড বাই বোলে 1n 2/5। ঠিক আছে। তো দুটা মিক্স ফ্ৰেকশ্যনৰে কুৱেশ্যন দিয়া আছে, দুই বোথ মিক্স ফ্ৰেকশ্যন, इसको हम कैसे करेंगे। तो स्टेप नंबर 1 মিক্স ফ্ৰেকশ্যনটো আমি ইম্প্ৰপাৰ ফ্ৰেকশ্যন বা অপ্ৰকৃত ভগ্নাংশত কনভাৰ্ট কৰিব লাগিব। তো কনভাৰ্ট কেনেকৈ কৰিম, স্যাৰ কনভাৰ্ট কৰাৰ নিয়ম হৈছে 3 আৰু 2 পূৰণ কৰি 1 যোগ কৰিব লাগে ওপৰটোৰ কাৰণে। চ' 3 পূৰণ 2 এইটো কৰি আছোঁ মই, হা, ঠিক আছে। 3 পূৰণ 2 প্লাছ 1 ডিভাইডটো তলত 3 চলিয়ে থাকিব। তো এইটো হৈ যাব আপোনালোকৰ লাইক 7/3। আৰু এই যিটো আছে এইটো কি হৈ যাব, এইটো হৈ যাব আপোনালোকৰ 5 1 গুণে 5, 5 ইনটু 1 প্লাছ 2 ডিভাইডেড বাই 5। তো আল্টিমেটলি এনচাৰ 7/3 ডিভাইডেড বাই আপোনালোকৰ কি হৈ যাব, লাইক 7/5 হৈ যাব। ঠিক আছে। চ' ষ্টেপ নম্বৰ 1 এইটোৱে আছিলে যে আপোনালোকে প্ৰথমতে ইম্প্ৰপাৰ ফ্ৰেকশ্যনত কনভাৰ্ট কৰি ল'ব লাগে। এবাৰ ইম্প্ৰপাৰ ফ্ৰেকশ্যন যেতিয়া হৈ গ'ল, ঠিক আছে, ইম্প্ৰপাৰ ফ্ৰেকশ্যন যেতিয়া হৈ গ'ল এনেকুৱা টাইপ, বাছ এতিয়া আপোনালোকে নিজৰ লজিক লগাই দিয়ক। কি আছিলে 7/3 ইনটু এই হৰণ চিনটো পূৰণ চিন কৰিলে 5/7 কৰিলোঁ, হাতে হাতে কেঞ্চেল আউট। তো এনচাৰ হৈ যাব 5/3। ঠিক আছে না। তো এনচাৰ আপোনালোকৰ নিশ্চয় মনত থাকিব। মই কেইটামান হোমৱৰ্ক আপোনালোকক দিব চেষ্টা কৰিম, এই হোমৱৰ্কখিনি আপোনালোকে কৰিব আৰু কমেণ্ট বক্সত এনচাৰ কৰি দিব। ঠিক আছে, জানিলেও ক'ব, নাজানিলেও ক'ব। চ' 3/4 ডিভাইডেড বাই 2/5। ঠিক আছে না। তো এটা মই আপোনালোকক কৰি দেখাই দিওঁ, চিম্পল 3/4 আৰু পূৰণ চিন দি 5/2। तो आंसर आ ही जाबो लाइक 15/8। ठीक है ना, ये आ जाएगा आपका आंसर। तो बाकी आपको आंसर करना है, और इसको आप ऐसे भी कर सकते हो, एक बार वो भी दिखा देते हैं। 3/4 डिवाइडेड बाय 2/5। तो ভিতৰকেইটা পূৰণ, বাহিৰকেইটা পূৰণ। তো বাহিৰকেইটা পূৰণ হয় 3 5 गुण लाइक 15 और 4 2 गुण लाइक 8। ठीक है ना। तो ये आपका हो जाएगा ऐसा शॉर्टकट में। ठीक है। तो नेक्स्ट मैं क्वेश्चन केटामान दिए आसू, इसको आप करना है। ठीक है ना। तो 5/6 डिवाइडेड बाय 10/9, ये क्वेश्चन हो गया क्वेश्चन नंबर 1। क्वेश्चन नंबर 2 हम देते हैं 7/8 डिवाइडेड बाय 21/16। इसको आप 2 नंबर पे करना है। 3 नंबर पे आपका क्वेश्चन हो गया 4 डिवाइडेड बाय लाइक 2/3। ठीक है ना। और 4 नंबर में आपका क्वेश्चन हो गया से 1 and 1/2 डिवाइडेड बाय 3/4। ठीक है। तो इस 4 क्वेश्चन का आंसर आप लोगों को कमेंट बॉक्स में देना है। और যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে। আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব। কিয়, কাৰণ আমি এনেকুৱা বেছিক মেথছ যিমান আছে, যিসকল উইক আছে মেথছৰ, তেওঁলোকৰ বেছিক্স মই প্ৰথমতে এই চেনেলৰ যোগেদি একদম ক্লিয়াৰ কৰাই দিম। এবাৰ বেছিক্স যেতিয়া ক্লিয়াৰ হৈ যাব, বাকী আপোনালোকে অট'মেটিক নিজে নিজে শিকি যাব। চ' লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। জয় অসম, জয় হিন্দ।